গাইজ মোৰ আজি বহুত দিনৰ মাজত আপোনালোকৰ মাজত আহিছোঁ আৰু মোৰ বিশেষতে মোৰ বহুত ঘটনা হৈ আছে। কাৰণ এজন আমাৰ গাঁৱৰে ল'ৰা দেউৰী বুলি কয়, দেউৰীৰ লগত মই এদিন অলপ বাঁহৰ কাম কৰিবলৈ গৈছিলোঁ। যিহেতু দুপৰীয়া বিলাক আছিলে, কাৰণ 12টা বাজি পাৰ হৈ গৈছিলে। কাৰণ দুপৰীয়া চবে জিৰণি লয়, গছ গছনি হওক মানুহ হওক চব জিৰণি লয়। কাৰণ দুপৰীয়া সময়ত কামটো কৰা আমাৰ ভুল আছিলে আৰু সেইটো ৰুবুল দেউৰীয়ে যিটো লগাই কাম সেইটো ভুলুকা বাঁহ কাটিবলৈ দি এনে ঘটনা পৰিস্থিতি হ'ল। মোৰ কপালখন সেইটো চকু এমাহ দিন ধৰি যিহেতু কৰিব নোৱাৰা হৈছিলে, চকু মেলি নাচাইছিলে, সেইবাবে মই বহুত দুখিত হৈ আছিলোঁ। আৰু সেই ৰুবুল দেউৰীয়ে কাৰণ মোক নি পিনি এনে পৰিস্থিতিৰ ঘটনা কৰিলে, সেই কপালখন ফুটি গ'ল। মই কি কৰিম গাইছ, অপাৰেশ্যন কৰিহে অলপ ভাল পাইছোঁ। আৰু তাৰপিছত গাইছ মোৰ এনে পৰিস্থিতি হ'ল আৰু মই কি কৰিম। তাৰপৰা মোক কোনো এনে ঘটনা চাবলৈ নাহিলে আৰু মই এনে ঘটনাৰ মাজতে জীৱন চাকৰি এতিয়াও গৰু ৰাখি আছোঁ চাকৰিত। এনেকৈ মানুহে বহুতে কয় কপালখন কিয় হ'ল বুলি, মই কওঁ আৰু এই অলপমান কাম কৰোঁতে বাঁহে কোবাই দিলে বুলি কওঁ, বাঁহে অলপ মাৰিলে আৰু বিশেষতে এনে পৰিস্থিতি আছোঁ। আৰু ভিডিঅ' চিডিঅ' আপোনালোকেও চাব পাব আৰু আহি আছে নতুন ভিডিঅ' আপোনালোকৰ মাজত। গাইজ আমি যিহেতু ভিডিঅ' দিব পৰা নাই, কাৰণ এই কপালখন ফুটি যোৱাৰ ফলত মই ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজত। আৰু আপোনালোকে এতিয়া গাইজ পাব আৰু ভিডিঅ' নতুন কপালখন অপাৰেশ্যন কৰি যিহেতু ভাল কৰি লৈছোঁ, এতিয়া অলপ ভাল পাইছোঁ। কাৰণ মোৰ ভিডিঅ' আপোনালোকে বহুত দিন পোৱা নাই, পাব এতিয়া নতুন ভিডিঅ' আহি আছে দুখীয়া ল'ৰা আপোনালোকৰ মাজত পাব। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ বহুত ৰাতি হৈ গ'ল। যোনজন গাইজ ব্যক্তিয়ে মোক এই কপালখন বাঁহেৰে বনীয়া কৰি দিছিলে, এই ব্যক্তিজন মোক ৰাতি নি অলপ ট্ৰিটমেণ্ট কৰি আনি মোক অলপ কপালখন বচাইছে, নহ'লে মই সেইদিনাখনেই মৃত্যুৰ মুখত পৰিম। গাইজ আজিলৈ মানে ভিডিঅ'টো সামৰিছোঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।